ইউপিপিএল দলত যোগদান কৰা কাৰণ উদ্দেশ্য আজি আমি আপোনালোকে সকলোৱে জানে, সমষ্টিবাসী ৰাইজে জানে, মই নিৰ্দলীয় হিচাপে এই সমষ্টিক দুটা টাৰ্ম মই প্ৰতিনিধিত্ব কৰিছো। ৰাইজে মোৰ লগত বহু কৰ্মী ৰাইজসকল, মোৰ শুভাকাংক্ষীসকল আজিলৈও বহু অঞ্চলত এনেকুৱা তাচ্ছিল্য কেতিয়াবা কৰা হয় যে মাখনৰ মানুহ এনেকুৱা বহুত বদনাম, তাৰমানে কিবা এটা তাচ্ছিল্য কৰা হেন অলপ অনুভৱ হয়। কাৰণ আমি ইণ্ডিপেণ্ডেণ্ট, যেতিয়া আমি প্ৰতিনিধি মোক বনাইছিলে ৰাইজে, মই প্ৰতিনিধি হোৱা স্বত্তেও সকলোৱে এটা সমষ্টিত অন্য দলৰ মানুহসকলে কয় যে মাখনৰ মানুহ। গতিকে এতিয়া আমি উপলব্ধি কৰিছো, ভাবিছো যে সঁচাকৈ দলত অন্তৰ্ভুক্ত হৈ কাম কৰিলে ৰাইজে হয়তো ভাল পায়, নহলে এনেকুৱা কথাবোৰ কিয় কয়, এইটো ভাবি মই এটা সিদ্ধান্ত লৈছো যে এনেকুৱা যে আমাৰ মনৰ লগত মিলা ৰাজনৈতিক দল আমি যোগদান কৰি কাম কৰিম বুলি আমি সিদ্ধান্ত লৈছিলো আমাৰ কৰ্মীৰ মাজত আলাপ আলোচনা কৰি। এতিয়া আমাৰ উদ্দেশ্য এইটোৱে যে ইউপিপিএল দলৰ লক্ষ্য উদ্দেশ্য এখেতসকলৰ কাম কাজ, এখেতসকলৰ যিটো প্ৰতিশ্ৰুতি অনুযায়ী ৰাইজৰ লগত যিখিনি সম্পৰ্ক ৰাখি যিখিনি আন্তঃগাঁথনি তৈয়াৰ কৰি আজি আমাৰ বিটিআৰ অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হলে ইয়াত সকলো ৰাইজে আকৃষ্ট হৈছে, সকলো ৰাইজে ভাল পাইছে। আৰু ইয়াৰ পৰাই আৰু আমাৰ বিটিআৰ অঞ্চলৰ এই ইউপিপিএল দলৰ লক্ষ্য উদ্দেশ্য পূৰণ কৰাৰ কাৰণে সকলো ৰাইজে আজি সকলোৱে চিন্তা চৰ্চা কৰিব পৰা ব্যক্তিসকলে আজি সকলোৱে একমুখে কৈছে যে হয়, এই উন্নয়ন বা আমাৰ শান্তি পৰিৱেশটো যদি বজাই ৰাখিব লাগে বিটিআৰ অঞ্চলৰ উন্নয়নৰ খাতিৰত, তেতিয়াহ'লে একমাত্ৰ ইউপিপিএল দল। আমি ৰাজনৈতিক দল যিটো নেশ্যনেল দলৰ কথা মই ক'ব নাযাওঁ, কাৰণ নেশ্যনেল দলটো বিশাল এটা দল, এখেতসকলৰ এজেণ্ডা বেলেগ। কিন্তু আমাৰ বিটিআৰ অঞ্চলৰ যিটো ৰিজনেল দল, এইটো যদি আপোনালোকে যদি কৰে গুণে, তেতিয়াহ'লে দুটা দলহে দেখিবলৈ পাব, বিপিএফ আৰু ইউপিপিএল। তেতিয়াহ'লে আমি যদি বিটিআৰ অঞ্চলৰ কাম কৰিব লাগে, উন্নয়নৰ হকে ৰাইজৰ হকে যদি কাম কৰিব লাগে, তেতিয়াহ'লে এই দুটা দলে আছে। গতিকে এই দুটা দলৰ ভিতৰত কোনটো ভাল দল এইটো আমি বাছি ল'ব লাগিব। এতিয়া আমি দেখিবলৈ পাইছো আগন্তুক যিখিনি বিগত দিনবোৰত যেনেকুৱা আমাৰ মাজত যিটো মনোমালিন্য হয়, উন্নয়ন কাম হৈছে নোহোৱা নহয়, উন্নয়ন কাম কৰা স্বত্তেও, উন্নয়নৰ মুখ দেখা স্বত্তেও ৰাইজৰ মাজত এটা ভয় ভাৱ কিবা এটা আছিল মনত।